শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ৰহাতো চলিছে এতিয়া দুৰ্গোৎসৱক আদৰাৰ পূৰ্ণ প্ৰস্তুতি। চাৱা হওক আমাৰ এক বিশেষ প্ৰতিবেদন। ৰহাত উপস্থান কৰিব মা কামাখ্যা ধাম। প্ৰতি বছৰে অভিনৱ দুৰ্গা পূজা মণ্ডপ নিৰ্মাণ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ৰহাৰ জ্যোতি সংঘই এইবেলি পূজা মণ্ডপ নিৰ্মাণ কৰিছে মা কামাখ্যা মন্দিৰৰ আৰ্হিত। মণ্ডপ নিৰ্মাণৰ বাবে কলা কুশলী তথা শিল্পী আমন্ত্ৰিত কৰি আনিছে কলকাতাৰ পৰা। ইতিমধ্যে প্ৰায় ৮গৰাকী শিল্পীয়ে নিতৌ চলাই আছে দুৰ্গা পূজা মণ্ডপৰ নিৰ্মাণ কাৰ্য। জ্যোতি সংঘই প্ৰায় ৯ লাখ টকাৰ বাজেটত কামাখ্যা মন্দিৰৰ উপৰিও দৰ্শকৰ মনোৰঞ্জনৰ বাবে জীৱ-জন্তুৰে ভৰা এখন উদ্যান সজাই পৰাই তুলিছে। সেইদৰে দুৰ্গা পূজালৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত আন দুৰ্গা পূজা আয়োজক সমিতিসমূহেও ব্যস্ত হৈ পৰা দেখা গৈছে। উল্লেখ্য যে বিগত বছৰবোৰৰ দৰে এইবাৰো বৃহত্তৰ ৰহা, চাপৰমুখ, আমছৈ অঞ্চলত মুঠ ২৩খন পূজা অনুষ্ঠিত হ'ব। ৰহাৰ পৰা পলাশ হাজৰিকাৰ ৰিপৰ্ট, নৰ্থ ইষ্ট 7।